নমস্কাৰ এছএমইজ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ অসমীয়া সমাজত প্ৰচলিত এটা খুবেই জনপ্ৰিয় খাদ্য যেটো হৈছে মুড়ি মুড়িৰ উপকাৰিতা সম্পৰ্কে এই ভিডিঅ'ত আলোচনা কৰিম মুড়িয়ে হজমত যথেষ্ট সহায় কৰে কাৰণ মুড়িত বেছি পৰিমাণে আহা থাকে আৰু বৈজ্ঞানিকভাৱে এটো প্ৰমাণিত যে যিবোৰ খাদ্যত বহুত বেছি পৰিমাণে আহ বা ডায়েটাৰী ফাইবাৰ থাকে সেইবোৰ খাদ্য আমাৰ হজমত বহুত পৰিমাণে সহায় কৰে 2 নম্বৰ মুড়িয়ে আমাৰ অন্ত্ৰ বা ইন্টেষ্টিনেল যি মুভমেন্ট হয় বা অন্ত্ৰৰ যি অৱস্থান সেই অৱস্থান ঠিক ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে আৰু গৱেষণাত দেখা গৈছে যে আমি প্ৰতিদিন ৰাতিপুৱা যদি মুড়ি খাওঁ তেতিয়া হলে আমাৰ মেটাবলিজম ভাল হয় আৰু পেট সাফা হোৱাৰ লগত আমাৰ হজমত বহু পৰিমাণে সহায় হয় মুড়িত যেহেতু খুব বেছি পৰিমাণে শৰ্কৰা থাকে আমাৰ তাৎক্ষণিকভাৱে মুড়িয়ে শক্তি যোগান ধৰে যদি আমি খুব সোনকালে শক্তিৰ প্ৰয়োজন হয় বা এনাৰ্জিৰ প্ৰয়োজন হয় তেতিয়া হলে আমি মুড়ি খাব লাগে লগতে মুড়িত কম পৰিমাণে সোডিয়াম থকাৰ কাৰণে মুড়ি খোৱাৰ ফলত ই আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু লগতে বিভিন্ন হাৰ্ট এটাকৰ দৰে সমস্যাৰ পৰা আমাক দূৰত ৰাখে ইয়াৰ উপৰিও মুড়িত ভিটামিন ডি ৰিবোফ্লাভিন ক্যালসিয়াম আইৰণ আৰু বিভিন্ন ভিটামিন থাকে আৰু মুড়ি খোৱাৰ ফলত আমাৰ যি হাড় নাইবা বোন শক্তিশালী হোৱাত সহায় কৰে সেইকাৰণে যদিহে আমি শিশুসকলক প্ৰতিদিন অলপ পৰিমাণে মুড়ি খুৱাব পাৰো তেতিয়া হলে তেনেকুৱা শিশুৰ হাড় গঠনত বা হাড় শক্তিশালী হোৱাত যথেষ্ট পৰিমাণে মুড়িয়ে সহায় কৰে ইয়াৰ উপৰিও মুড়ি গুৰি কৰি যদি মুখত লগোৱা হয় আমাৰ যি ছালৰ সমস্যা যেনেকৈ হালমন বা ব্ৰুন তেনেকুৱা কিছুমান ছালৰ যি সমস্যা সেই সমস্যা দূৰ কৰাত মুড়িয়ে যথেষ্ট পৰিমাণে সহায় কৰাৰ লগতে মুড়িয়ে ওজন কমোৱাটো আমাৰ যথেষ্ট গুৰুত্ব ৰাখে হেখত বন্ধুসকল প্ৰতিটো বস্তু এটা আমি পৰিমিত খোৱাৰ প্ৰয়োজন যদি যিকোনো বস্তু বেছি খোৱা বা বেছি ব্যৱহাৰ কৰাটো যেনেকৈ ক্ষতিকৰ হয় মুড়ি বেছি পৰিমাণে খালে আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাব পাৰে যাৰ ফলত ডায়াবেটিক থকা মানুহৰ কাৰণে মুড়ি খুব বেয়া বুলি চিন্তিত হ'ব পাৰে বা জাংক ফুড হিচাপে যাতে আমি মুড়িক ইউজ নকৰোঁ বা ব্যৱহাৰ নকৰোঁ সেইটো আমি সদায় লক্ষ্য ৰাখিব লাগে গতিকে বন্ধুসকল মুড়ি সম্পৰ্কে আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ' যোগে আপোনালোকে অলপ হলেও উপকৃত হ'ব আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ এইখিনি সামৰিছোঁ ধন্যবাদ